হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাঞ্জিত ব্লগ। আজি আহিলোঁ নদী পাৰত। এতিয়া আমি ফটোক শ্বট ল'ব আহিলোঁ আৰু ইফালে আছে প্ৰণৱ আৰু বাবু, সিহঁতে ফটোক শ্বট লৈ আছে। এতিয়া মই বৰ্তমান আছোঁ নদীৰ মাজত। এতিয়া ইফালে চাওক ধুনীয়া প্লেচ আৰু ইফালে পানী আছে চাওক, কিনাৰে কিনাৰে পানী আছে, মাজত নাই, চব পানী শুকাই গ'ল। আৰু দেখিব পাইছে ধুনীয়া পৰিৱেশ। আপোনালোকে যদি আহিব বিচাৰে আহিব জানুৱাৰী আৰু ফেব্ৰুৱাৰীত খানা খাবলৈ, মানে পিকনিক খাবলৈ। আৰু এয়া চাওক বালি 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 বালি। তেনেহ'লে ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ। বতাহে খৰালে চুপহি কাজলি জপা। প্ৰণৱ ফটো উঠিলা নে? উঠিলে বহুত। কিমান কেইখনমান উঠিলা? কিমান মান উঠিলা আজি? 40খনমান ফটো। 40খনমান। কেনেকুৱা লাগিছে আহি? এই ধুনীয়া লাগিছে, ভাল লাগিছে, বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। আৰু কেতিয়া আহিবা? আৰু মাজে মাজে আহি থাকিম। কিমান দিনৰ মূৰত? আৰু 1-2 সপ্তাহমান পিছত। অঁ, এনেতো অৰুণাচলত আছিলা, এতিয়া ঘৰত থাকিবানে আকৌ যাবা? আকৌ যামগৈ। অঁ, বহুত ধুনীয়া লাগিছে। আৰু চাওক, ভালকৈ চাই লওক। ভাইটি, তোমাৰ নামটো কি? অমৃত। কবে আহিলা? এই তাৰ অঁ, পটালৈ গৈছিলোঁ। পথাৰলৈ গৈছিলা? মানে কি কয়, এই পতা কাটিছানে হৈ গছ? পটা থৈছোঁ। পতা দিছা? অঁ, নদীটোৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি? ইমান নাজানো, অলপ দূৰত থাকোঁ। হেৰি, বানপানী হ'লে কিমানমান সহায় মানে? সেইটো ক'ব পাৰিবা? 1 বিঘামান, আধা বিঘামান এক্সট্ৰা বটে লৈ যায়। মানে 1 বিঘামান একেচাউত? আৰু ইয়াত কিবা ঘৰ চৰ কিবা সহাইছে নেকি? কিমানমান সহালে? 4-5মান হৈছে ইয়াত। এবাৰ যে পানী হৈছিলে, মানে কিমানমান হৈছিলে এই পানী? কিমানমান? এককালমান হৈছিল আৰু। অঁ, বাৰু ঠিক আছে, লগ পাই ভাল লাগিল। আৰু এইফালে সন্ধিয়া হোৱা মানে গৰু লৈ আহি আছে, এইফালে চাই লওক। অ' খুৰা, গৰু আনিলে? মানে এই ভিডিঅ' এটা বনাইছোঁ, ব্লগ এটা। খবৰ ভালেই। খবৰ ভালেই। কিমান দূৰত দিছিলা গৰু? আছে। অঁ, ইয়াতে দিছিলে? অঁ, এনে খেতি চেতি কৰিছেনে নাই? কৰিছোঁ অলপ। অকণমান হেৰি নদীটোৰ বিষয়ে ক'ব পাৰিবা নেকি? নদীটোৰ বিষয়েতো ক'ব নোৱাৰিম এতিয়া। অঁ, আপোনাৰ নামটো? সূৰ্যমোহন সাহা। অঁ, লগ পাই ভাল লাগিল। আৰু পূজা পূজাও আহি গ'ল। পূজা লাগিছে নেকি? Hey guys, welcome back to my YouTube channel পাঞ্জিত ব্লগ। দেখিছে কি ধুনীয়া নাজাৰা, কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া প্লেচ, চাই লওক আপোনালোকে। তেনেহ'লে ভিডিঅ'টো চাই লওক। আৰু এইফালে সেউজীয়া, এইফালে দেখুৱাই দিয়ক। এইফালে দেখিছে আপোনালোকে সেউজীয়া পথাৰ, আৰু এইফালে এয়া দেখিছে মাটিমাহ কৈছে, চাওক মাটিমাহ। এইফালে আছে চাওক প্ৰণৱ। আৰু আমি আহিছিলোঁ ফটো শ্বট ল'বলৈ, চাই থাকক তেনেহ'লে ভিডিঅ'টো। গতিকে ফটো উঠা হৈ গ'ল, মই সেইটো দেখুৱাব নোৱাৰিলোঁ, ফটো মানে উঠি আছিলোঁ। এতিয়া সেইটো মোবাইলেদি এতিয়া ব্লগ বনাইছোঁ। মানে এইটো মোবাইলত মানে ফটো উঠিছিলোঁ, সেইকাৰণে দেখুৱাব পৰা নাছিলোঁ। আৰু এইখিনি হতেদি যাব লাগিব। এইফালে চাওক পানী আছে, পানীৰ ওপৰেদি যাব লাগিব। আৰু চাই থাকক কি ধুনীয়া পৰিৱেশ। ব্ৰহ্মপুত্ৰ অসমৰ বিখ্যাত নদী হয়, চাই লওক ধুনীয়া প্লেচ। আৰু এতিয়া আতিলৈ গৈ আছোঁ। পেন ভিজি গ'ল, চাই লওক। হে গাইছ, পেন ভিজি গ'ল দেখিছে। আৰু এইফালে আতি আছে, আৰু এইফালে চাওক
ধুনীয়া পৰিৱেশ অসমৰ বিখ্যাত নদী ব্ৰহ্মপুত্ৰ চাই লওক কি নাজাৰা কি ধুনীয়া নাজাৰা কি ধুনীয়া প্লেচটো ধুনীয়া বহুত ধুনীয়া ভেৰি ভেৰি চ' বিউটিফুল চাই লওক আৰু এইফালে আমাৰ বাবুৱে কিবা চপোৱা মাৰি আছে পানী হাই গাইছ আপোনালোকক মই এটা বস্তু দেখুৱাব বিচাৰিছোঁ ব্ৰহ্মপুত্ৰত পানী হ'লে এইফালে এয়া মাটি খহি যায় বানপানী মানে হ'লে ইয়াত এই যেতিয়া পানী হয় তেতিয়া এইবিলাক খহি যায়গৈ আৰু এতিয়া বৰ্তমান পানী নাই এয়া দেখিছে আৰু ভাল লাগে আহি পানী হ'লেও ভাল লাগে বহুত গুণে ভাল লাগে মানে আহি বহুত ইণ্টাৰেষ্টিং বহুত ধুনীয়া একদম পৰিৱেশটো মানে ইয়াত ফটো বা ভিডিঅ' কৰিলে বহুত ভাল হয় মই আজি ভিডিঅ' কৰিলোঁ ৰিলছ বনালোঁ মানে ৰিলছ আৰু লগতে আমি ফটো উঠিলোঁ বহুত ভাল লাগিছে আৰু লগতে মোৰ এই চেনেলটো ন'টিফিকেশ্যন পাবৰ কাৰণে আগতীয়াকৈ তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব